ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে পুনৰ দেশ কঁপাই যোৱা এক ভয়ঙ্কৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দ খাৱৈত পৰিলগৈ এখন যাত্ৰীবাহী বাছ যাৰ ফলত মৃত্যুক আঁকোৱালি লৈছে ৩৬ গৰাকীকৈ লোকে ৩৬ গৰাকীকৈ বাছ যাত্ৰীয়ে মৃত্যুক আঁকোৱালি লৈছে এনেদৰে এক পাহাৰীয়া পথেৰে গৈ আছিল বাছখন আৰু এই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পৰেগৈ দ খাৱৈত প্ৰায় ২০০ মিটাৰ দ খাৱৈত পৰেগৈ যাত্ৰীবাহী বাছ আৰু বাছৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ২০০ মিটাৰ গভীৰ দ খাৱৈত পৰে যি দুৰ্ঘটনাত ৩৬ গৰাকীকৈ যাত্ৰীৰ মৃত্যুক আঁকোৱালি লয় গুৰুতৰভাৱে আহত হয় ৩ গৰাকী আৰু সেই ৩ গৰাকীকৈ যাত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হয় গুৰুতৰভাৱে আহত ৩ গৰাকীকৈ যাত্ৰীবাহী বাছখন কিনাথৰ পৰা ৰামনগৰলৈ গৈ আছিল আৰু কিনাথৰ পৰা ৰামনগৰৰ দূৰত্ব মাত্ৰ ৫৪ কিলোমিটাৰ কিন্তু যিহেতুকে এই পথছোৱা অতি পাহাৰীয়া এলেকা গতিকে অতি সাৱধানেৰে বাছৰ চালকসকলে বাছ চলাবলগীয়া হয় সেয়েহে প্ৰায় ২ ঘণ্টা সময় লাগে ৫৪ কিলোমিটাৰ এই বাছছোৱা অতিক্ৰম কৰিবৰ বাবে আৰু এই বাছখনেও যাত্ৰীসকলক লৈ তেওঁলোকে কিনাথৰ পৰা ৰামনগৰলৈ গৈ আছিল আৰু তেনে সময়তেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পৰে নিয়ন্ত্ৰণ হেৰুৱাই ২০০ মিটাৰ দ খাৱৈত পৰে দ খাৱৈত পৰাৰ ফলতেই দুৰ্ঘটনা সংঘটিত হয় যাৰ ফলত ৩৬ গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে আৰু এই দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰা হয় পথচাৰীসকলে এই দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু বাছখনৰ পৰা উদ্ধাৰকাৰী দলে যাত্ৰীসকলক উলিয়াই আনে আৰু থিতাতে ২২ জনৰ মৃত্যু হয় লগতে ১৪ জনৰ মৃত্যু হয় চিকিৎসালয়ত ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও লগতে বাছ দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ সদস্যক ৪ লাখকৈ আৰু আহতসকলক ১ লাখকৈ টকা দিবৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সমান্তৰালভাৱে এই ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিয়া হৈছে